হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু বহুত দিনৰ পৰা শিৱসাগৰলৈ যাম বুলি ভাবি আছিলোঁ। তাকে আজি শিৱসাগৰলৈ ওলাইছোঁ, শিৱদৌললৈ। আহকচোন মোৰ ভিডিঅ'টো চাওক। এয়া আমি হাইৱে উঠিছোঁ, শিৱসাগৰলৈ যাত্ৰা আৰম্ভণি কৰিছোঁ। এয়া আমি ৰাজমাই বজাৰ পালোহি। বিৰাট ডাঙৰ বজাৰ বহে ইয়াত। আজি দেওবাৰ, আজি মৰাণতো বহিছে, আমাৰ তাত তিলৈতো বহিছে, কিন্তু ৰাজমাই বজাৰখন বেছি ডাঙৰকৈ বহে। ৰাস্তাৰ দুয়ো কাষে বজাৰ। আমি মন্দিৰলৈ নোযোৱা হ'লে হয়তো কিবা কিবি বজাৰো কৰিলোঁহেঁতেন, কিন্তু আমি ৰাতিপুৱা যোৱাৰ কাৰণে বজাৰ কৰিব নোৱাৰিলোঁ। চাবচোন বজাৰখন ইমানেই দীঘল, মানে ইমান ডাঙৰ। এয়া আমি শিৱদৌলৰ চৌহদ পালোহি, আৰু অকণমান গ'লেই শিৱদৌল পামহি। এয়া আমি শিৱদৌল পালোহি। বাহিৰতে চাকি বাতি আৰু শৰাই এখনো লৈ ল'লোঁ। এয়া আমি শিৱদৌলৰ ভিতৰত এতিয়া। আমি শিৱদৌললৈ অহা কাৰণটোৱে এইটো, মোৰ ছোৱালীজনীৰ কাৰণে শাওনৰ মাহটোতে আগবঢ়াই থৈছিলোঁ যাম বুলি। তাই খুব গা বেয়া হৈ থকাৰ কাৰণে, কিন্তু শাওনৰ মাহটোত আহিব নোৱাৰিলোঁ, সেইকাৰণে এতিয়া ভাদ মাহতে আহিছোঁ। ভিতৰত চাকি বাতি দিব নিদিয়ে, সেই বাহিৰতে ব্যৱস্থা কৰি দিছে। আমি চাকি বাতি বাহিৰতে দিলোঁ, আৰু ভিতৰত শৰাইখন দিমগৈ। এইফালে তেনেকৈ ষ্টেণ্ড বনাই দিছে চাকি দিবলৈ। শৰাই দি থাকোঁতে ভিতৰৰ দৃশ্যবোৰ ইমান দেখাবলৈ নোৱাৰিলোঁ। এইবাৰ আমি যাম দেৱীদৌললৈ, কাষতে লাগি থকা দেৱীদৌললৈ। তাতো তাই হৈ চাকি এগছি দিবলৈ। তাইৰ ভৰিত অকণ কিবা ওলাইছে, সৰু সৰু গুটি নিচিনা। তাকে দেখি বাবাজীজনে ক'লে যে দেৱীদৌলত চাকি এখন জ্বলাবলৈ। এইবাৰ মই তাইক লৈ আছোঁ, আৰু দেউতাককে চাকিখন জ্বলাবলৈ গৈছোঁ। ইয়াতো সেই একেই ব্যৱস্থা, ভিতৰত চাকি দিব নিদিয়ে, বাহিৰতে ব্যৱস্থা কৰি দিছে। এতিয়া দেউতাকে চাকিখন দিব, আৰু আমি ভিতৰলৈ যাম। ভিতৰৰ দৃশ্যবোৰ হয়তো দেখাব নোৱাৰিব পাৰোঁ, সেয়া কৰি থাকোঁতে ভিডিঅ' চিডিঅ' কৰা নহয়।
আমি আৰু বেছি দেৰি ইয়াত নকৰিলোঁ। তাই অকণমান গাটো বেয়া, মৰাণত ডক্তৰকো লগ কৰিবগৈ লাগিব। সেয়ে আমি পোনে পোনে ঘৰলৈ যাম এতিয়া। ঘৰলৈ গৈহে মই ভিডিঅ'টো সামৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। শিৱসাগৰলৈ যোৱা ভিডিঅ' ইমানেই। খুব আজি বেছি গৰম, বেছি ভিডিঅ' বনোৱা নহ'ল। আৰু অকণমানিজনী খুব গাটো অলপ বেয়া আছিলে। তাই আহি মৰাণত তাই ডক্টৰৰ ওচৰতো দেখালোঁ। ভিডিঅ'টোনো ইমান সৰুকৈ কেনেকৈ সামৰোঁ বুলি ভাবিছোঁ, সেইকাৰণে মই আজি মাছ বনাম। মাছৰ ৰেচিপিটোকে আপোনালোকক দেখাম। এতিয়া মই চিলি ফিছ বনাম। কেপচিকাম আৰু পিঁয়াজখিনি আগতীয়াকৈ ফ্ৰাই কৰি ল'ম, ৰঙচুৱা হোৱালৈকে। আগতীয়াকৈ ফ্ৰাই কৰিলে পিছত মাছৰ লগত মিক্স কৰিলে কেঁচা ভাৱটো নাথাকে। এয়া কেপচিকাম আৰু পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই লৈ একেখন কেৰাহীতে আদা, নহৰু, বিলাহী আৰু পিঁয়াজ পেষ্ট কৰি থৈছিলোঁ, সেইখিনি মই দি দিম। এতিয়া এইখিনি ভালদৰে লৰাই ইয়াত হালধি গুড়ি আৰু সোৱাদৰ জোখেৰে নিমখ দি ভালদৰে লৰাই ল'ম। ইয়াত মই একো মছলা ব্যৱহাৰ নকৰোঁ, অকল জিৰা ধনিয়া অকণমান দিম। আদা নহৰু দিয়াই আছে। চিলি ফিছ মছলা বা ফিছ মছলা মই একোৱেই ব্যৱহাৰ নকৰোঁ। এতিয়া ইয়াতে জিৰা আৰু ধনিয়া দি পাউডাৰ অকণ দি ভালদৰে মিক্স কৰিম। ইয়াৰ পিছত দিম মই ইয়াত অকণমান চয়া চচ, বেছি দিবৰ প্ৰয়োজন নাই। আৰু টমেট' কেচাপ অকণমানো দিম, অকণমান মিঠা মিঠা লাগিব। সকলোৱে বেলেগ ধৰণেও বনায়, কিছুমানে আকৌ কৰ্ণফ্ল'ৰ দিও বনায়। আমি কৰ্ণফ্ল'ৰ দিলে খাই ভাল নাপাওঁ, অকণমান ডাঠ ডাঠ লাগে। এতিয়া অকণমান পানী দি পেষ্টটো অকণমান পাতলা কৰি দিছোঁ। আৰু ইয়াত অথনি ভাজি থোৱা পিঁয়াজ আৰু কেপচিকামখিনি দি দিম। এইখিনি ভালকৈ লৰাই, আৰু মই মাছখিনি আগতীয়াকৈ ফ্ৰাই কৰি থৈছিলোঁ, সেইখিনি দেখাবলৈকে নহ'ল মোৰ। আৰু চিলি ফিছৰ পিচ নহয়, আমি ঘৰতে খাম যিহেতু ডাঙৰ ডাঙৰ অলপ পিচ আছে। এতিয়া মই মাছখিনি দি দিছোঁ। মাছখিনি ভালদৰে লৰাই অলপ ঢাকি দিম, যাতে গ্ৰেভিখিনি মাছখিনিত অকণমান সোমায়। এয়া আমাৰ চিলি পিচ ৰেডি হৈ গ'ল। এয়াই মোৰ আজি চিলি ফিছৰ ৰেচিপি। আপোনালোকে যদি ভাল পায় এবাৰ বনাই খাই চাব। আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।